ভাত খাওঁ যোৱা দিয়া সদায় চুলি থাকে যে ভাত হওক চাহ হওক চুলি নোহোৱাকে নহয় তাৰমানে তাতকে এটা কাম কৰিবা কালিৰ পৰা মোক ভাত তাত দিব নালাগে চুলিয়ে দিবা চুলি আৰু আচাৰ দিবা তেনেকে খাম দিয়া মই তাৰমানে একদম কি হৈছে নহয় সৰা চুলি অকণমান আছিল বিক্ৰী কৰি বাতি গিলাচ পাম বুলি ভাবিছিলোঁ একো নাই এও খাব বিচাৰিছে যিহেতু এওকে খুৱাম আৰু সেইখিনি একো নাই আজি তেওঁ খাই বিৰাট ভাল পাব গুড মৰ্নিং ফ্ৰেণ্ডছ বুলি দিম এতিয়া ল খাওঁ কি আনিছে এইবিলাক তুমি কি এয়া চুলি দিছোঁ আপুনি দেখোন কৈছিলে মোক আজিৰ পৰা ভাত তাত দিয়াতকৈ চুলিয়ে দিবি এনেও চবতে চুলি থাকে সেইকাৰণে মই ভাবিছোঁ খাব কিজানি চুলি আৰু আচাৰ দিছিলোঁ আপোনাক খাবলৈ কি কৃষ্ণ মই এজনী কি বিয়া পাতিলোঁ অ' হৰি যা হ'ব যা চুলিয়ে খাম যা মই